আপোনালোকৰ যি জনপ্ৰতিনিধি আপোনালোকৰ ইয়াত আহিছিলে নে খবৰ ল'বলৈ? যোৱাকালি আহিছিলে। কি কৈছিলে তেওঁ আহি পেলাই? যোৱাকালি আৰু আহিছে, সুধিছে, কণ্টেক্ট চাই গ'ল, সুধিছে মাছ চাছ পাইছে না পোৱা নাই। এনেকুৱা আৰু মানে তেওঁ মাছৰ খবৰ ল'ব আহিছে, মানুহৰ নহয়। এইবাৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ নহয়, মাছৰহে খবৰ ল'বলৈ আহিল নমাটি সমষ্টিৰ কাৰ্যবাহী সদস্য ৰীতি সিংহে। আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ হাহাকাৰ। এজাক মুষলধাৰ বৰষুণৰ ফলত এতিয়া কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদৰ বহু এলেকা বানৰ কবলত। অকেৰেং মদাৰতলিকে আদি কৰি কেইবাখনো গাঁও এতিয়া বানৰ কবলত। বানৰ কবলত শ শ পৰিয়াল আশ্ৰয় লৈছে স্থানীয় বিদ্যালয়ত। সামগ্ৰী নাটনিৰ অভিযোগ উত্থাপন হৈছে। পশুধনৰ বাবেও নাই কোনো খাদ্য সামগ্ৰী। মাথো কেইটিমান চাউল, দাইল আৰু সৰিয়হ তেল দিয়েই দায়িত্ব সামৰিছে স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰীতি সিংহে। কেতিয়াৰ পৰা বানপানী হৈছে? বানপানীটো যোৱাকালিৰ পৰা হৈছে আৰু যোৱাকালি ৰাতিৰ পৰা পুৰা অভাৰ হৈ গৈছে। মানে গৰু ছাগলী পুৰা অসুবিধা ৰাস্তাতে আছে এতিয়া বৰ্তমান। আৰু যিকেইটা গাঁৱৰ মানুহ অসুবিধা আছে এতিয়া স্কুলতে আছে, ইয়াত হৈ আছে। খোৱা বোৱা অসুবিধা, তাতে গৰম বহুত, কাৰেণ্ট চাৰেণ্ট নাই। ৰিলিফ পাইছে নেকি? ৰিলিফটো দিছে, ৰিলিফৰ নামত কি কম, দুমককে চাউলটো দিছে হা। এতিয়া এঘৰৰ মানুহ ঘৰত ধৰি লওক 8জন 10জন মানুহ আছে, তো ল'ৰা ছোৱালী আছে, এইটো কেনেকুৱা খাব নোৱাৰে নিজে চিন্তা কৰক। তেলটো দিছে 100 গ্ৰাম এনেকুৱা। আৰু কি দিছে? আৰুতো একো নাই, দালি অলপ দিছে বোলে। এদিনে দিছে নেকি? এদিনে দিছে, চলিব নোৱাৰিম ন তেনেকুৱাতো। দিন হাজিৰা কৰি খোৱা মানুহটো কেনেকৈ কৰি খাব? এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া কি কৰিম আৰু, সেইটোতো চৰকাৰটো সুবিধাটো তেনেকুৱাতো নায়েই। এদিন দিলেতো নহ'ব ন। ধৰি লওক দিন হাজিৰা কৰাত আমাৰ নিচিনা মানুহে কেনেকৈ কৰি খাম? তাতেতো গোটাই পানী, হাজিৰা চাজিৰা নাই, থাকিব লাগিব আৰু এনেকৈ আৰু। প্ৰতি বছৰে বানপানী হয় নেকি? প্ৰতি বছৰে মানেতো হ'ল আজি 4-5 বছৰ এনেকুৱা বানপানী হোৱা নাই, এইবাৰ হৈছে। ৰাস্তা ঘাটো অহা যোৱা দিগদাৰ। এইফালে গাহৰি ছাগলী বান্ধি থৈছে, ছাগলী তাগলী আছে, গৰুৰ কাৰণেও ঘাঁহ নাই, সেইটোৱে আৰু। আপোনালোকৰ যি জনপ্ৰতিনিধি আপোনালোকৰ ইয়াত আহিছিলে নে খবৰ ল'বলৈ? যোৱাকালি আহিছিলে। কি কৈছিলে তেওঁ আহি পেলাই? যোৱাকালি আৰু আহিছে, সুধিছে, কণ্টেক্ট চাই গ'ল, সুধিছে মাছ চাছ পাইছে না পোৱা নাই। এনেকুৱা আৰু মানে তেওঁ মাছৰ খবৰ ল'ব আহিছে, সেইটোৱে মানুহৰ নহয়। আৰু যিকেইটা দিছে সেইটো মানে অতি লাজৰ বিষয়ৰ কথা। জানিব লাগে, এতিয়া ইমান ডাঙৰ গাঁও হা, আমাৰ গাঁৱৰ এইখন গাঁৱত 180 ঘৰ মানুহ আছে হা। 180 ঘৰৰ ভিতৰত চাউল 5 পেকেট আনিছে। 5 পেকেটতো কেনে চলিব নোৱাৰিব নহয়। তেনেকুৱা গাঁৱৰ ভিতৰতো 100% 80% নোহোৱা মানুহ থাকে, 20%হে আছে অলপ ধৰি লওক খাবলৈ বুবলৈ থকা। বাকীকেইটা কি কৰিব? ধান চান মৰি অৱস্থা নাই, শেষ। ৰাস্তা ঘাট পদূলি চেচ, চলিব নোৱাৰিব নহয় তেনেকুৱা হ'লে। বৰ্তমান স্কুল ঘৰত কিমান ঘৰ মানুহ আছে আপোনালোকে? ইয়াত 6 ঘৰ আছে মানুহ। 6 ঘৰ মানুহ? 6 ঘৰ। আৰু বেলেগতো আছে, বেলেগৰ ঘৰত ধৰি লওক যাৰ ওখ বাসস্থান আছে সিহঁতৰ ঘৰত থাকিছে, তেনেকুৱা আৰু।